হেল্ল' ভিউৱাৰ্ছ, মানসীৰ মন চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুদিনৰ বিৰতিত এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ব্লগৰ ভিডিঅ' হয়। এইটো মোৰ ছেকেণ্ড ব্লগ। গতিকে আমাৰ ঘৰলৈ ছমাহৰ মূৰত কোন আহিলে আৰু তেওঁ এসপ্তাহ কোৱাৰেণ্টাইনত থাকি আজি আমাৰ ঘৰলৈ আহিছে। গতিকে আগৰ দৰে আজিও কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকন দবাই দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দুপৰীয়া ভাত খাই পেলাই অকণমান ৰৈ এতিয়া 3টা বাজিছে। এয়া মায়ে মই কামত লাগি গ'লোঁ। মায়ে মোক নিমকি খুৰমা ভালকৈ মঠি লৈ বেলি দিলে আৰু অকণমান দেৰি ৰাখি মই এয়া কাটিবলৈ লৈছোঁ। আপোনালোকে এঘণ্টাও ৰাখিব পাৰে। মই আধা ঘণ্টামান ফেনৰ তলত থ'লোঁ আৰু তাৰপিছতে এয়া প্ৰথমে নিমকি কাটিছোঁ। নিমকি কাটোতে অলপমান মানে মন কৰিব লাগে, কিন্তু খুৰমাটো কাটিবলৈ ইমান দিগদাৰ নাই বাৰু। খুৰমা আপোনালোকে দীঘলে দীঘলে এনেকৈ কাটি লৈ চিধা চিধি কাটি দিলেই হৈ গ'ল। কিন্তু নিমকি কাটোতে অলপমান শ্বেপটো ধুনীয়া কৰিব লাগে আৰু তেতিয়া দেখিবলৈও ভাল হয় আৰু খাবলৈও ভাল হয়, যিহেতু কাটা নিমকি বুলি কয়। এয়া এনেকৈ কাটি লৈছোঁ, আপোনালোকে দেখিছে। তাৰপিছতে ইয়াত দেখুওৱাৰ ধৰণে আপোনালোকে কাটি যাব। আৰু ভিডিঅ'টো চালে গম পাব আজি মই কি কৰিলোঁ, কাৰ কাৰণে এইখিনি বনাইছোঁ। গতিকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব আপোনালোকে। এয়া নিমকি আপোনালোকে এনেকৈ কাটিব। এনেকৈ কাটিলে দেখিবলৈতো ধুনীয়া হয়েই আৰু খাবলৈওতো আৰু ধুনীয়া হয়, সৰু সৰুকৈ কাটি নিমকি খালে। আৰু নিমকিটো মোৰ আটাইতকৈ পচন্দৰ হয় আৰু যাৰ কাৰণে বনাইছোঁ তেওঁ 2টা বিহু পোৱাই নাই। সেইকাৰণে ভাবিলোঁ আবতৰীয়া বিহুকে পাতি দিওঁ, নে কি কয়। এইখন শেষৰখন আছিলে, বাকীসকল কাটি দিলোঁ, মায়ে বনাই আছে আৰু বাকী এই শেষৰখন আপোনালোকক দেখুৱাই দিলোঁ মই কেনেকৈ কাটিলোঁ। বেছিকৈ দেখালে আকৌ ব্লগটো দীঘলীয়া হৈ যাব। এয়া কাটি হৈ গ'ল। খুৰমাটো দেখুওৱা নহ'লে বাৰু, খুৰমাটো ইমান দিগদাৰ নাই কাৰণে নেদেখুৱালোঁ বাৰু। তাৰপিছতে এয়া নিমকি হৈ গ'ল আমাৰ আৰু লগতে ঠাণ্ডা হোৱাৰ পিছত খুৰমাখিনিও বটলত ভৰাই দিলোঁ, চেনি ৰসত দি পেলাই। নিমকিও হৈ গ'ল। তাৰপিছত পিঠাগুড়ি খুন্দিম বুলি ভাবিছোঁ, মা আৰু মই। আৰু মায়ে এয়া পিঠাগুড়ি খুন্দিলে। এয়া কেঁচা পিঠাগুড়ি হয় আৰু এপোৱা গুড়ৰ এনেকৈ পানীৰ লগত মিহলাই লৈছে। তাৰপিছত আমি ইয়াত পিঠাগুড়ি দি দিম। এহেতা এহেতাকৈ আমি 6 হেতা দিলোঁ, কিন্তু প্ৰথমে ইয়াত দেখুওৱা আমি 3 হেতা দিছিলোঁ। পিছত আৰু লাগা হোৱাৰ কাৰণে আৰু 3 হেতা দি সৰ্বমুঠ 6 হেতা কৰি দিলোঁ। তাৰপিছতে গোটাটো আঁতৰালৈকে এনেকৈ আপোনালোকে ইয়াত দেখুওৱাৰ ধৰণে ব্লেণ্ডাৰডালৰ সহায়ত ভালকৈ মিশ্ৰণখিনি মিলাই ল'ব লাগিব। তাৰপিছতে আপোনালোকে গোটেই ৰাতিও থ'ব পাৰে আৰু 3 ঘণ্টাও ৰাখিব পাৰে। আমি পিছে গোটেই ৰাতি নথলোঁ, যিহেতু আজি আহিবই তেওঁ। সেইকাৰণে 2 ঘণ্টা ৰাখিয়েই পিঠাটো মায়ে বনাই দিলে গৰমে গৰমে। ইয়াত দেখুওৱাৰ নিচিনাকৈ এনেকৈ ঘূৰাই ঘূৰাই ল'ব আৰু মিশ্ৰণটো কনচিষ্টেঞ্চিটো আপোনালোকে দেখিবলৈ পাব। এয়া দেখিছেনে? এনেকুৱা এটা কনচিষ্টেঞ্চিলৈকে আপোনালোকে মিশ্ৰণটো ভালদৰে মিহলাব লাগিব। আৰু বনাই হোৱাৰ পিছতেই এয়া আহি পালে এওঁৰ নাম সমীৰণ বৰঠাকুৰ, মোৰ হ'বলগীয়া মানুহজন। আৰু তেওঁ 6 মাহৰ মূৰত আহিছে আৰু তেওঁ গুৱাহাটীত থাকে চাকৰি সূত্ৰে। আৰু এয়া তেওঁ মোলৈ পনিয়ল, পেৰা আৰু মই ভাল পোৱা লেইজ আৰু বাদাম লৈ আহিছে, কাজু বাদাম লৈ আহিছে, বিস্কুট লৈ আহিছে চকলেট ফ্লেভাৰৰ আৰু এই 3টা চকলেট লৈ আহিছে। তাৰপিছত অলপ ফ্ৰেছ হৈ পেলাই এয়া দেউতাৰ লগত কথা পাতিছে, বিয়াৰ কি কৰিব লাগিব নকৰিব লাগিব, কিখিনি কৰিব লাগিব, সকলোখিনি আলোচনা কৰিছিলে। মাজতে আকৌ মোলৈ চাইছেও, মই ভিডিঅ' কৰি আছোঁ। বৰ বেয়া পায় ভিডিঅ' কৰিলে, দেউতাইও বেয়া পায়। তাৰপিছতে এয়া নাৰিকল লাডু বনালে বোলে মায়ে, মই পিছতহে গম পাইছোঁ। তাৰপিছত এয়া চাহ দিলোঁ, চাহ, এয়া নিমকি, খুৰমা, মালপোৱা, নাৰিকল লাডু। তাৰপিছত আমি বজাৰলৈ গ'লোঁ।
বজাৰৰ পৰা এয়া মাছ আনিলোঁ, মাছ আৰু মাংস, এয়া ছাগলী মাংস, আজি খানা ডবল। এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু মাছ ফ্ৰাই কৰি আৰু ভাত বাঢ়িমেই। ছাগলী মাংস বনাই হৈ গ'ল, আপোনালোকক দেখুওৱা নহ'লে, একেবাৰে সাধাৰণকৈ বনাইছোঁ কাৰণে। স্পেচিয়েলকৈ বনোৱা হ'লে দেখুৱালোহেঁতেন, কিন্তু বেছি মছলা তেওঁ খাই বেয়া পায়, সেইকাৰণে অমিতা আৰু আলু দি পেলাই নহৰু পিঁয়াজ দিয়ে বনাইছোঁ সাধাৰণভাৱে। প্ৰথমে এয়া ভণ্টিহঁতৰ পৰিয়ালটো আহিছে, জোঁৱাই আৰু ভণ্টিৰ শহুৰেক, আমাৰ খুৰা, দেউতা আৰু মোৰ, তেখেতে মিলি প্ৰথম বেটছটো খাই লৈছে। তাৰপিছতে ভণ্টি, মই আৰু মা আৰু আমাৰ জেঠাই আমি ভাত খাম নেক্সট বেটছত। আৰু এটা পাৰ্ট আছে, যিহেতু তেওঁ আজি থাকিব আমাৰ ঘৰত, গতিকে ব্ৰেকফাষ্টটো মই কেনেকৈ বনালোঁ সেইটো মই নেক্সট পাৰ্টত আপোনালোকক দেখাম। গতিকে এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। থেংক ইউ।